দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ওচৰলৈ আহিছিলোঁ অকণমান থুলমূলকৈ জানিবৰ বিষয়ে চাহ খেতিৰ বিষয়ে। কেতিয়াৰ পৰা আপুনি এই কামৰ লগত জড়িত হৈ আছে? মই প্ৰথম আপোনাৰ বাগান লগাইছিলোঁ 2000 চনৰ 30 অক্টোবৰৰ দিনা। এবিঘা বাগান মাটিত চাহ লগাইছিলোঁ। তাৰ পৰা এতিয়া ক্ৰমান্বয়ে মোৰ 60 বিঘামান চাহ বাগান প্ৰস্তুত হৈছে। আপুনি যদি আপোনাৰ লগতে কিমানজনমান মানুহক মানে আপোনাৰ নিয়োজিত কৰি ৰাখে ইয়াত? মোৰ টোটেল আপোনাৰ 35টা পৰিয়াল এতিয়া মই চোৱা চিতা কৰি আছোঁ। আপুনি যে ইমান উচ্চ শিক্ষা লৈও আপুনি চাকৰিৰ কাৰণে আগ নাবাঢ়ি এই বাগানৰ ওপৰত ধ্যান দিলে, হয়, অনুপ্ৰেৰণাটো ক'ৰ পৰা পালে, কেনেকৈ আহিলে আপোনাৰ মনলৈ? মোৰ প্ৰথম অনুপ্ৰেৰণাটো হ'ল মোৰ মামা অৰুণাচলৰ SP আছিলে। মামাই বাগান 98ত ষ্টাৰ্ট কৰিছিলে আনন্দ বাগানৰ ওচৰত। তাৰ আৰ্হিতে ময়ো প্ৰথম এবিঘা চাহ লগাবলৈ সক্ষম হৈছিলোঁ। আচ্ছা, আপুনি যদি মই এটা থুলমূলকৈ সুধিবলৈ বিচাৰোঁ, আপুনি 60 বিঘা মাটি আপোনাৰ হেৰি আছে, প্ৰডাকশ্যন আছে। হয়, 60 বিঘা মাটিৰ পৰা আপুনি বছৰত যদি খৰচা বাদ দিয়ে আপুনি কিমান লাভালাভ এটা হয় বুলি আপুনি ক'ব? লাভালাভটো এনেকুৱা, আমাৰ ইয়াত চাহৰ ৰেটটো মানে একেটা পৰ্যায়ত নাথাকে। মানে প্ৰথম কেতিয়াবা 40 টকা পাব, আকৌ কেতিয়াবা 10 টকাও আহি যায়। সেইটো কাৰণে আপোনাৰ ইয়াত কোনো এইটো হেৰি নাথাকে মানে। আমি যদি এটা কেলকুলেশ্যন কৰোঁ, বছৰত 15 লাখ মান টকা। 15 লাখ হয়। টকা। আপোনাৰ বাগান যদি সৰুকৈ আমি দেখুৱাবলৈ দৰ্শকক চেষ্টা কৰোঁ। কলম দিয়াৰ কিছুমান নিয়ম আছে। নিয়ম আছে, হয়। কলম দিয়াৰ বিষয়ে কিবা ক'ব নেকি আপুনি? আপোনাৰ বাগানৰ মেইন কলমটোৱে হয় প্ৰডাকশ্যনৰ মেইন কাৰণ। হয়। বহুতে কলমটো নাজানাৰ কাৰণে প্ৰডাকশ্যনৰ হেৰিটো কমি যায়, উৎপাদনটো। হয়। আমি বাগানৰ মেনেজাৰক আনি পেলাই বাগানৰ কলমখিনি দেখুৱাওঁ। হয়। এইবাৰ মোৰ বৰ্মাজান বাগানৰ মেনেজাৰ আহি গোটেই দেখুৱাই গৈছে। হয়, হয়, হয়। গোটেই চোৱা চিতাখিনি আপুনিয়ে কৰে? হয়, মই কৰোঁ। হয়। শেষত আপুনি ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিবা ক'ব? এনেই আমি চাহৰ বাহিৰত কেৰিং আছে। হয়। 2খন গাড়ী দি কেৰিং কৰোঁ। এই কেৰিঙত আকৌ এক্সট্ৰা মানুহ আছে মোৰ। আপুনি পাটৰ যিটো বজাৰ আছে আপুনি ক'ত দিয়েগৈ? আপোনাৰ কাজিৰঙা বুলি কয়। হয়। আৰু ওচৰতে ফেক্টৰী এতিয়া খুলিছে। হেলেম বাগানত দিছিলোঁ, প্ৰথম হেলেম বাগান। হয়, হয়। ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে যদি অকণমান চমুকৈ কয়, কিবা ভাবিছে নেকি, ডাঙৰকৈ কৰাৰ কিবা সপোন আছে নেকি আপোনাৰ? বাগান মোৰ এতিয়া লগাবলৈ 15 বিঘা মাটি ৰেডি কৰি আছোঁ। হয়। নতুনকৈ আকৌ ভৱিষ্যত মানে আৰু এইটো অলপ ডেভেলপ কৰিব হয়, বিচাৰিছে আৰু। হয়, হয়। শেষত আপোনালৈ বহুমূল্য সময় দিয়াৰ বাবে ধন্যবাদ থাকিল। ঠিক আছে। থেংক ইউ।